Hey guys, স্বাগতম to দেখি ব্লগ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আজি হৈছে গৰু বিহু আৰু আজি পোনপ্ৰথমে আপোনালোকক মই গৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো সকলোকে আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আজি গৰু গা ধুৱাম আৰু কি কৰিম আপোনালোকক দেখুৱাম আপোনালোকে চাব ভিডিওটো বলকিতে আমাৰ ভিডিওটো আৰম্ভ কৰো Guys, আপোনালোকে দেখিছে মা হালধি পিছি থৈছে মায়ে আৰু ইয়াত বেঙেনা এবিলাক কিবা কিবি আছে আৰু এবিলাক মা হালধি আৰু মাটি মা আৰু দেখিছে গাইস এতিয়া ডিম আনিবলৈ গৈ আছো ডিম আৰু ডিম মানে কি বুলি কয় গৰু গা ধুৱাওঁতে ডিম মানে জুজাই নহয় আৰু এবিলাক ডিম জুজাম আৰু ডিম আনকে এতিয়া দোকানৰ পৰা আপোনালোক গাইস গৈ আছো সাইকেল লৈ গৈ আছো দেখিছে সাইকেল দোকানলৈ যাওঁ দোকান বছৰ দোকান আছে বাৰু সাইকেলখন নগলো হয় লৈছো আৰু সোনকালে পাম তেতিয়া চাব একেবাৰে দোকানতে ল'ব 21 টকা মই আকৌ হেৰি 21 টকা নহয় জানো গাইস এতিয়া পানী লৈ লৈছো আৰু ইফালে আমাৰ বৰষুণ নাই যে লা পুখুৰী চুখুৰীটো পানী চানি নাই আৰু একদম কান গুতে এনে বাল্টিং লৈ লৈছো পানী খুৱাব লাগিব গাইস দেখিছে এয়া মা হালধি হানি আছে আৰু এয়া মই জুম কৰি দেখুৱাই দিছো এয়া দেখিছে এইটো হৈছে আমাৰ গৰু একমাত্ৰ গৰু মানে মাকজনী এসপ্তাহ মানৰ আগত মানে ঢুকালে মানে বৰ বেয়া লাগিলে খাইছে না বাও Sama. Mana kok? Apa coba? Hatilah nih. Kali. Ini bukan gitu. Ada sama. Ma tu sama. Aku ini cuma. Oh ini. ডিম চিম জুজালো আৰু মই জিকিলো মানে আৰু মই প্ৰতিবাৰে হাৰু হলে এতিয়া আজি জিকিলো ভাল লাগিছে আৰু সবে ভাল লাগে আৰু জিকিলে ন সবে জিকাটোৱে চাই এতিয়া মই জিকিলো ভাল লাগিছে আৰু আপোনালোকে চাওক ভিডিঅ'টো গাইস এতিয়া মা হালধীয়া গা ধুব লাগিব গা ধুই পিনে আমি বৰ্তাহঁতৰ ঘৰলৈ যাম আপোনালোকক দেখুৱাম আপোনালোকে চাব ভিডিঅ'টো A few moments later গা পা ধুই আহিলো আৰু এতিয়া গোটেই চুলিটো তিতি আছে আৰু এতিয়া ভাতটো খাই লওঁ তাৰপিছত বিতুদাহঁতৰ ঘৰলৈ যাম আৰু ভাতটো খাই লওঁ আৰু বিতুদা মানে বৰ্তাহঁতৰ ঘৰলৈ যাম আপোনালোকে চাব গাইস এইবিলাক কাপোৰ চাপোৰ পিন্ধিলোঁ আৰু একদম এতিয়া ওলাইছোঁ আৰু এতিয়া বাইক লৈ যাম মই চলাম বাইক আৰু মা পিছফালে উঠিব আৰু যাওঁ আৰু আপোনালোকে চাওক ভিডিঅ'টো দিয়ে গাইস বাইকখন উলিয়াই ল'লোঁ আৰু এইখন বাইকখন এখন মোৰ বাইক নহয় যেনিবা সেইখন দেউতা ভাগৰ মই নাই কিনা মই সৰু হৈ আছোঁ যে এইটো বুলি কয় নাই কিনা মই কিনিম আৰু এখন বাইক আৰু পিছে আৰু এতিয়া A few moments later গাইস আমি পাই গ'লোহি আৰু বৰ্তাহঁতৰ ঘৰলৈ আৰু এইফালে বিতুদা আছে এইফালে ক'ৰবাত জলকীয়া বাৰীত আছে নেকি বোলে এইটো ঘৰ আমাৰ দেউতাহঁতৰ পুৰণা ঘৰ বুলি কয় ঐ বিকি এইফালে লুকাই আছে এইটো এই কেলে লুকাই আছে আহা আছে নে একো নহয় নহয় এইটো বিকি এইটো দেখিছে এইটো পলাইছে ঐ আহা না ঐ বিতুদা কি হেৰিত আছিলে নি জলকীয়া বাগানত আছিলে নি ক'ত আছে শুই আছিলে নেকি তাত দেখিছে হৈছে এইটো হেৰি গছ জামু নহয় লিচু লাগিছে লিচু আগতে খাবলৈ আহোঁ
এইটো ভঁৰাল ঘৰ বুলি কয়, ভঁৰাল ঘৰ। দেখিছে আপোনালোকে দেখিছে এইখন মৈ এখন হৈছে মৈ। এইবিলাক কিবা বতৰৰ। এইখন হৈছে নাঙল দিছে, এইখন নাঙল আমি কিতাপত পাইছিলোঁ হ'লে এইটো কথাটো কৈছিলে, এইটো কিবা এটা কৈছিলে আমাৰ কিতাপত, কি কৈছিলে জানো দেই, লোহাৰ হেৰিটোত কিবা এটা বুলি কয়। আৰু ইয়াত এজোপা বেলগছ আছিলে, এইজোপা দেখিছে বেল লাগি আছে পুৰা। এয়া দেখিছে বেল লাগি আছে আৰু বেল খাবলৈ আহোঁ হ'লে বেল খাব লাগিব এতিয়া। আৰু এজোপা বহুত ডাঙৰ গছ, বহুত ডাঙৰ। এইফালে বিটুদাই জলকীয়া গছো লগাইছে। গাইছ আপোনালোকে দেখিছে এয়া হৈছে জলকীয়া গছ, বিটুদাই খেতি কৰিছে। এয়া দেখিছে জলকীয়া গছ আৰু আপোনালোকে চাওক। গাইছ আপোনালোকে দেখিলে এয়া হৈছে জলকীয়া গছ, বিটুদাই কৰিছিলে নহয় খেতি। আৰু এইফালে বিকি জানো পাই ক'ত গ'লগে বিকি, এতিয়া চাইকেল মাৰি ফটককে এইফালে ঢোলৰ মাত শুনিছে, সি ঢোলৰ মাত শুনি পিনে সি জলে তলে যায়গে, একদম য'তে ঢোল বজায় তাতে যায়গে। একদম কি ল'ৰা আৰু দেই, একদম গৈছে আৰু তালে। এতিয়া মই মানে ভিডিঅ' কৰা দেখিলে একদম পলাই গ'লগে, একদম পলাই মানে জলে তলে গ'লগে। একদম কি কৰোঁ আৰু উপায় নাই আৰু, আহিলে মই দেখুৱাওঁ আৰু আপোনালোকক এয়া জলকীয়া আৰু চাওক আৰু ভিডিঅ'টো। আৰু গাইছ বিটুদাহঁতৰ ঘৰৰ পৰাই এখন চাইকেল লৈ লৈছোঁ, আৰু এখন চাইকেল এতিয়া বিকিৰ সন্ধানত যাওঁ, বিকিৰ সন্ধানত গৈ আছোঁ। আৰু এয়া দেখিছে এইখন চাইকেল, বিকিৰ সন্ধানত যাওঁ। আৰু এখন মোৰ নিজৰ চাইকেল নহয় যেনিবা, এইখন চাইকেল গৈ আছোঁ আৰু আপোনালোকে চাওক। এইফালে ৰাস্তা এফালে আছে দেখিছে, গৈ আছোঁ আৰু আপোনালোকে চাওক। দেখিছে হয়তো বিকি হয়তো গৈ আছে। ঐ ক'ত গৈছা? সেইটো গাইছ দেখিছে এয়া বিকি, ৰ'বা বেয়া পাম। সেইটো চাইকেল লৈ ক'ত পলাইছা? ৰ'বা তাৰমানে দেখুৱাবলৈ নাই, মানে মুখখন দেখুৱাবলৈ মন নাই তাৰ, সেইকাৰণে সি আপোনালোকক দেখুওৱা নাই, ভাব লাগিব। আৰু একেবাৰে দেউতাহঁতৰ ঘৰলৈকে যাওঁ, বহুত দূৰ ক'ত এইবিলাক ক'ত পথাৰ আহি গ'ল, একদম ই য'তে ত'তে ঘূৰাই ফুৰিছে পাগলটো। সেইটো বিকি, সেইটো হৈছে বিকি। এবাৰ মুখখন দেখাই দিয়া। এইটো দেখিছে পলাই শুইছে, একদম কেলৈ পলাই শুইছা? গাইছ বিকিক মনে ভিডিঅ'টো কৰি লৈছোঁ, আৰু দেখিছে মনে ভিডিঅ' কৰি আছোঁ। এয়া দেখিছে মই বেছি ডাঙৰ। গাইছ বিটুদাহঁতৰ ঘৰৰ পৰা আহিলোঁ, আৰু এতিয়া ভিডিঅ'টো সমাপ্ত কৰিবলৈ হৈ গ'ল। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কাইলৈ হৈছে মানুহৰ বিহু, মানে নতুন, আৰু কাইলৈ ব্লগ দিম আৰু আপোনালোকে চাব। আজিলৈ বাই।